স্বাগতম জনাইছোঁ আজি বোম ফুটোৱা অনুষ্ঠানলৈ। আমি আছোঁ এইখন খৰখৰী দলঙত। হয়, এই আমাৰ আল কায়দা দুজন আহি আছে বোম ফুটাবলৈ। এই আল কায়দা আমাৰ ভোলা দাস আৰু নিকু দাস এয়া আহি আছে। আল কায়দা দুজনে বোম ফুটাব, তেওঁলোকক এখন গামোচাৰে আমি সম্ভাষণ জনাম। আমি আল কায়দা আহি আছে, হয় নে নহয়? হয় নে নহয়? হয়। এই আল কায়দাজন আহিছে, আপুনি দেখিছে। এইফালে হওক, আপুনি আমাৰ কেমেৰাত থিব লাগিব। তেওঁ আল কায়দাজনক আমি ফুলাম গামোচাৰে লগতে আহিছে এজন বোম ফুটোৱা মানুহ। আৰু আমি আজি ক'ম এইজন যে আল কায়দাজনক মই গামোচা পিন্ধাইছোঁ। নমস্কাৰ। কৃষ্ণ 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 কৃষ্ণ। এই আল কায়দাজনক আমি এওঁলোকক সম্ভাষণ জনাইছোঁ। আপোনাক গামোচা নিপিন্ধালে আপুনি বেয়া নাপাব, নথৈ আপোনাক আমি সম্ভাষণ গামোচাৰ অভাৱ দেই, বেয়া নাপাব। লগৰজনক আপোনাৰ প্ৰতি বহুত শ্ৰদ্ধা আছে। আমি আজি ক'ম যে এইখন দলঙত বহুত মানুহে, বহুত ছোৱালী আহে, ল'ৰা ছোৱালী আহি বহুত বিভিন্ন ধৰণৰ বেয়া কাম কৰে, ভাল কাম কৰে, কিবা কিবি কৰে। সেই বস্তুখিনি যাতে আমি নাখাওক, সেইবাবে আমি বোম ফুটাইছোঁ। আজি বোম ফুটাইছোঁ। আমাৰ বোমটো অফাৰ কৰিছে, স্পনচাৰ কৰিছে আমাৰ কানু কোম্পানীৰ পৰা। এই স্পনচাৰ কৰা কোম্পানী আমাৰ বিশিষ্ট মানসজ্যোতি দাস এয়া বিশিষ্ট ব্যৱসায়ী এডি দাসৰ তেওঁ কাপোৰ পিন্ধি আছে। ইমান সুন্দৰ সুন্দৰ কাপোৰ পিন্ধি আছে এইজন মানসজ্যোতি দাস। নিকু দাস আছে, আমাৰ নিকু দাসে আমাৰ বোম ফুটোৱা উদ্বোধন কৰিব, সহায় সহযোগ কৰিব। আমাৰ ভোলা দাসক, আমাৰ এই ভোলা দাসে আমাৰ বোম ফুটাব। আমি পোনে আমি বোম থলীলৈ যাবলৈ ভোলা দাসক অনুৰোধ জনাইছোঁ। চাব গোবৰ দেই, গোবৰো থাকিব দেই আমাৰ দলঙত, চব থাকিব। তেওঁ সহযোগ কৰিব নিকু দাসে। মোৰ কিন্তু বোমলৈ ভয়, মই সেইকাৰণে অকণমান দৌৰিম। হয়, মই দৌৰিব পাৰোঁ। কিন্তু বোম এই আমাৰ এইটো কোনটো ব্ৰেণ্ডৰ হয়? এইটো আহিছে আমাৰ কানুৱে আনিছে। এইটো ডাইৰেক্ট পাকিস্তানৰ পৰা এইটো বোম অনা হৈছে, কানুৱে লৈ আহিছে আমাৰ। এই আছক এডিডাছ কোম্পানী তাৰ মালখিনি। হয়, সজাই দিয়ক আপুনি কল না হয়, কৈ দিয়ক। আমাক বহুত দূৰৰ পৰা মাতি আনিছে। এই দলংখনৰ কাৰণে তেওঁলোকৰ বহুত বিপদ হৈছে। এওঁলোকৰ গাঁৱৰ ছোৱালী মানে বহুত দিগদাৰ হৈছে। তো আজিৰ দিনটোৰ কাৰণে তেওঁলোকে আমাৰ যি দলংখন ৰোৱাব মাতিছে। এইখিনি বম চাইড কৰি ল'ব। আমি চাইড কৰি ল'ম বাৰু। লগতে বোলে হয়, এই ভাগ বম ফুটাব নহয় জানো আমাৰ বিশিষ্ট আমন্ত্ৰিত অতিথি নহয় জানো? বহুত কামৰ মাজে ব্যস্ততাৰ মাজে তোমালোকৰ ওচৰলৈ আহিছোঁ। হয়, এই আমাৰ নিকু মোৰ ভাইটি বুলিয়ে ক'ব পাৰি। হয়, তেওঁ ইমান অনুৰোধ জনালে বোলে কি ক'বা বোলে, আপুনি আমাৰ দলংখনৰ মানে ল'ৰা ছোৱালীৰ কাৰণে যিমানখিনি অসুবিধা হৈছে, সেই অসুবিধাখিনি দূৰ কৰিব লাগে। এতিয়া দেৰি নকৰি আপোনাৰ তেওঁ ক'লো যে মই এতিয়ানো কি উপায় বিচাৰিম। যিটো উপায় বিচৰা মই তাকে বাৰু সন্তুষ্ট বাৰু। তোমালোকে মাতি আনিলা মই। নিকু দাস আপোনাৰ লাইটাৰ ঠিকে আছে নে? নাই, লাইটাৰ একদম পুৰা জ্বলি আছে। ঠিকে আছে, তেওঁক আগবঢ়াই দিয়ক। কাৰণে শুভ কামত মানে মই এতিয়া কিনো ক'ম, এই ভাগ লগোৱা আগত বন্ধ ঠিক আছে মানে দেৱালীৰ মানে সকলোৰে পোহৰৰ উৎসৱ। এই মানে ল'ৰা ছোৱালীৰ কাৰণে গোটেইখিনি যদি পোহৰ আমি গোটাব পাৰোঁ, আমি সেইখিনি বহুত আশীৰ্বাদ। কাৰণে আমি এটা অকণমান ভগৱানৰ ওচৰত অকণমান নমো বিচাৰিছোঁ। কৃষ্ণ হে শ্ৰীকৃষ্ণায় নমো, শ্ৰীকৃষ্ণায় নমো পংকজংঘায় নেত্ৰায় নমস্তে নম পংকজংঘা নম পংকজ নেত্ৰায় মালিনে নেত্ৰায় নাথানিনে নেত্ৰায় নমস্তে নম পংকজংঘা। সকলো ল'ৰা ছোৱালী পোহৰৰ উৎসৱ হয়, তাৰ কাৰণে মই লাইটাৰ হাতত ল'লোঁ। তেওঁ মই এই সকলো ল'ৰা ছোৱালী পোহৰৰ কাৰণে যদি এয়া ভোলা দাসৰ বোম ফুটা বোম মজা